वेलकाम टू माय यूट्यूब चैनल JMK borman bhai आपनलोके ভালনে ভিডিওটো ভাল লাগিলে লাইক কমেন্ট শেয়ার কৰিবলৈ নাপাহৰিব। আজি পবিত্ৰ ৰাজবংশীৰ দোকানলৈ আহিছোঁ, অলপ পইচা ওলাই ল'ম। তেখেতে ক'লে সৰু মেচিনৰ পৰা ATM কৰি ইয়াত পইচাটো ওলাই দিয়ে। আপোনালোকৰ যদি কোনোবাই পইচা ওলাব লগা আছে ইয়াৰে, তেতিয়া আপোনালোকে আহি পইচা ল'ব পাৰিব। তেখেতৰ যোগাযোগ কৰিলে তেখেতে ওলাই দিব পাৰিব। মানে আপুনি ATM কাৰ্ডখন লগত লৈ আহিব লাগিব। আৰু কি লাগে? ATM কাৰ্ডখন লাগিব ন? ATM কাৰ্ডখন লগত লৈ আহিব লাগিব আৰু পিন নম্বৰটো নিজে জনা থাকিব লাগিব। তেতিয়া মানে আপুনি ইয়াৰ পৰাই টকাটো উলিয়াব পাৰিব বা দূৰত যাব নালাগে। ওচৰৰ দোকানৰ পৰাই আপুনি টকা লৈ ল'ব পাৰিব। অলপ সহজ যিটো অলপ মানে ধৰক বেছি টকাটো লেনদেন নহয়, সৰু অলপ চলপ টকাৰে লেনদেন হয়। 2000, 3000, 5000 কিমানলৈকে ওলায় মিনিমাম মেক্সিমাম? কিছুমানৰ 20,000 ওলায়। কিছুমানৰ 20,000 ওলায় মানে, আৰু কিছুমানৰ 10,000 ওলায় মানে 20,000 আৰু 10,000 টকা মানে ইয়াত ওলাব পাৰিব। আপোনালোকৰ যদি কোনোবাই নাজানে পবিত্ৰৰ দোকানটো এইখিনিতে আছে, 2 নং সোণাপুৰত তিনিআলিতে আছে। তো টকা ওলাব লগা থাকিলে আপোনালোকে ইয়াত লগত যোগাযোগ কৰিলে টকাটো ওলাব পাৰিব। এইটো মেচিনৰ পৰা ওলাব। এই ৰূপে বুলি আছে, চুইট মেচিন বুলি কয়। ৰূপেৰ জৰিয়তে আপোনালোকে টকাখিনি আপোনাৰ প্ৰয়োজনীয় টকাখিনি ওলাই ল'ব পাৰিব ATMৰ পৰা। যিহেতু মানে আজিকালি বাৰিষা বতৰ, ৰাস্তা ঘাট ইমান ভাল নহয়, গোগামুখলৈ যাবলৈ বহুত অসুবিধা হয় পইচা ওলাবলৈ ATMত। ধৰক এতিয়া ইয়াৰ পৰা ওলালে আপুনি কমিশ্যন কিবা এটা লয় ন, কিবা এটা কমিশ্যন তেখেতক দিব লাগে। 1000ত 10 টকা এটা মানে কমিশ্যন লয়। 1000ত আৰু 10 টকা দিবলৈ, আৰু নহ'লেতো গোগামুখত গ'লে এনেও ভাড়াত 30 টকা 40 টকা পৰি যাব আৰু দিনটো ক্ষতি হ'ব। গতিকে আপোনালোকে যদি পইচা ওলাব লগা থাকে আমাৰ পবিত্ৰ দোকানত আহিব। দোকানত আহিলে ATMৰ পৰা পইচাটো ল'ব পাৰিব। এইটো পবিত্ৰ আমাৰ চাই লওক। নমস্কাৰ। কওক।